হাই গাইজ, নমস্কাৰ। সকলোকে আমাৰ অন্য এটা ব্লগলৈ স্বাগতম জনালোঁ। কৃষ্ণ জন্মাষ্টমী বুলি ৰাতিপুৱা গৈ নামঘৰটো অলপ চাফ চিকুণ কৰিলোঁ আৰু বৰমাই এয়া অলপ প্ৰসাদ তিয়াইছে। তাৰপিছত আহি আকৌ ঘৰৰ পৰা তিনিওটা গৈ নামঘৰৰ চাকি গছ জ্বলাবলৈ ওলাই গ'লোঁ। আমাৰ তিনিওজন ভকতনীয়ে আৰু এজন লগত ভকত। তাৰপিছত গৈ আমি নামঘৰ পালোঁ। তাৰপিছত নামঘৰত গৈ সেৱা কৰি তাৰপিছত চাকি বাতি জ্বলালোঁ। আৰু ইফালে ল'ৰা চাওক, তাৰ ধান্দা সেই নেগেৰাটোতহে। কি হ'ব নাজানো, কিন্তু এতিয়া নাম বা নেগেৰা বুলি ক'লে ইমান যে চখ। নামঘৰলৈ আহিলে সি মোক শান্তিয়ে নিদিয়ে জানেনে, খালি এনি টাইম নেগেৰা বজায়। পাছত কি হয় সেইটো বাৰু ক'ব নোৱাৰোঁ। পিছে আপোনালোকৰ জন্মাষ্টমী কেনে গ'ল জনাবচোন। আমি ভিডিঅ'টো কৰা দিন হ'ল, কিন্তু অলপ প্ৰব্লেমৰ কাৰণে দিব পৰা নাছিলোঁ। জন্মাষ্টমী বুলি ক'লে আমাৰ নামঘৰত সৰু সুৰাকৈ প্ৰগ্ৰেম চলি থাকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। তো তাকে আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। তো তাৰ আগতে ৰাতিপুৱাৰ ভাগত আমি এনেকৈ চাকি বাতি জ্বলাই লৈছোঁ। আৰু নামঘৰত ইটো সিটো প্ৰগ্ৰেম হৈ থাকে বাবে সেই দিনটো সঁচাকৈ বৰ ভাল লাগে। আৰু আবেলি ভাগত আমাৰ এই অঞ্চলটোৰে গোটেই আইসকলে মিলি পিনে নাম কীৰ্তন কৰে। তো তাকে আপোনালোকক দেখুৱাই গৈ থাকিম। আৰু সন্ধিয়া একচুৱেলি ৰাতিয়ে হয়, তো ৰাতি সময়খিনিত ভকতসকলৰ নাম কীৰ্তন কৰিব, সেয়াও আপোনালোকক দেখুৱাই দিম বাৰু, চাই থাকিব। তো তাকে আমি সেৱা জনাই নামঘৰত আমি ঘৰলৈ আহিলোঁ। আৰু এয়া চাওক, আমাৰ দেহাক কৃষ্ণ সজাই পিনে এনেকৈ ফটো আৰু ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ। কিন্তু সি এঠাইত নাথাকে বাবে তাৰ লগতে এনেকৈ দৌৰি থাকিবলগীয়া হৈছিল। আজি কৃষ্ণ জন্মাষ্টমী বুলি আপোনালোক সকলোকে শুভেচ্ছা জনালোঁ। আৰু এতিয়া আমি দুইজনীয়ে নামঘৰলৈ বুলি ওলাইছোঁ যাবলৈ। আমাৰ নামঘৰটো কেনেদৰে পাতিছে অলপ আপোনালোকক দেখাওঁ ব'লক, আমাৰ লগতে আপোনালোকে। এয়া আমি এতিয়া নামঘৰ আহি পালোঁ। এয়া আমাৰ নামঘৰটো চাওক। নামঘৰৰ ভিতৰত যাওঁ আমি এতিয়া, আৰু চবকে দেখুৱাই দিম কেনেকুৱা হয় আমাৰ নামঘৰৰ পৰিৱেশটো। আইসকলে নাম লৈ ৰৈ আছে, তাকে দেখুৱাই দিছোঁ। আইসকলে নাম লৈছে এতিয়া, তাকে আপোনালোকক দেখুৱাই দিছোঁ। মানুহ এতিয়া গোটেইবোৰ অহা নাই, আহিব আৰু লাহে ধীৰে। আমাৰ ৰাখাইছে যদি আমি এখন উলিয়াই দিছোঁ। আমি ওলাব বাকী আছে দেই, আমাক নাচাব আৰু। ধুনীয়া লাগিছেনে? হাই দি দিয়া। হাই যাব ওলাইছোঁ, আপোনালোকে চাই গৈ থাকক আৰু মাতকৈ নিদিব আৰু। ব'লক। বাপসকলৰ এতিয়া নাম আৰম্ভ কৰিব। এইফালে যা যোগাৰ কৰি আছে ৰাতিৰ কাৰণে। এয়া মাতোৱে নামঘৰৰ ভিতৰত সেৱা কৰিব লৈছে। পিছে আপোনালোকে সেইফালে জন্মাষ্টমী কেনেদৰে পাতে আমাক জনাব নাপাহৰিব দেই। এই আমাৰ দেহা একদম আগফালে থিয় হৈ আছে, ঘূৰি ফুৰিছে ধুতি গামোচা লৈ।
আমাৰ ইয়াত কীৰ্তন চলি থকা সময়ত 12টামান বজাত কৃষ্ণৰ কাহিনীটো অকণমান দেখায়, মানে কৃষ্ণ জন্ম হোৱাৰ পিছত যেনেকৈ বসুদেৱে লৈ আহে সেই কাহিনীটো অকণমান থুলমূলকৈ দেখাই দিয়ে। প্ৰত্যেক বছৰে এনেকৈ কৰে। পাছত আমাৰ পোৱালীকেইটাই অকণমান এনেই সিহঁতৰ ফূৰ্তিৰ কাৰণে ওলাই বাৰু, কিন্তু মেইন কাহিনীটো প্ৰথমতে অকণমান থুলমূলকৈ দেখাই থৈ দিয়ে। তাৰে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ যাতে আমি কেতিয়াবা পাছত চাব পাৰোঁ সেই বুলি। সকলোবোৰ হৈ যোৱা উঠাৰ পাছত আমি প্ৰসাদ খালোঁ। তাৰপিছত ৰাতি খিচিৰি ব্যৱস্থা কৰিছিলে, এই আমি সকলোৱে বহি খিচিৰি খালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। চাই কেনে পালে জনাব নাপাহৰিব, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই।